প্ৰশ্ন হ'ল শকত ছোৱালীক কেনেকৈ চুদিলে মজা পোৱা যায় ইয়াৰ উত্তৰ হ'ল বিছনাত পেলাই লৈ চুদিলে মজা পোৱা যায় এইবাৰ প্ৰশ্ন হ'ল ছোৱালীৰ বুজ চেলেকুতে কেনেকুৱা অনুভৱ হয় ইয়াৰ উত্তৰ হ'ল বঢ়িয়া এইবাৰ প্ৰশ্ন হ'ল কিমান বয়সৰ পৰা এজন ল'ৰাই হাত মৰা আৰম্ভ কৰে ইয়াৰ উত্তৰ হ'ল 10 বছৰৰ পৰা এইবাৰ প্ৰশ্ন হ'ল ছোৱালীৰ পকৰত চুদন দিব পাৰি নেকি ইয়াৰ উত্তৰ হ'ল পাৰি এইবাৰ প্ৰশ্ন হ'ল কোনবোৰ ছোৱালীয়ে চুদি থাকোতে বুজ চেলেকিবলৈ কয় ইয়াৰ উত্তৰ হ'ল যিবোৰ ছোৱালীৰ বেছি সেক্স উঠি থাকে এইবাৰ প্ৰশ্ন হ'ল ছোৱালী মহিলাই কোন সময়ত কৰিবলৈ ভাল পায় ইয়াৰ উত্তৰ হ'ল ৰাতিপুৱা এইবাৰ প্ৰশ্ন হ'ল ছোৱালী কৰিবলৈ সহজ নে মহিলা ইয়াৰ উত্তৰ হ'ল মহিলা এইবাৰ প্ৰশ্ন হ'ল ছোৱালী কেনেকৈ হাত মাৰে ইয়াৰ উত্তৰ হ'ল বেঙেনা বহি বহি এইবাৰ প্ৰশ্ন হ'ল ল'ৰাৰ সেক্স কমাবলৈ কি কৰিব লাগিব ইয়াৰ উত্তৰ হ'ল হাত মাৰে এইবাৰ প্ৰশ্ন হ'ল সেক্স কৰা মহিলা কেনেকুৱা হয় ইয়াৰ উত্তৰ হ'ল হিনাই যায় এইবাৰ প্ৰশ্ন হ'ল কামটো কৰিলে মহিলাই পেচাব কৰে নেকি ইয়াৰ উত্তৰ হ'ল কৰে এইবাৰ প্ৰশ্ন হ'ল মহিলাই আঙুলি মাৰে নেকি ইয়াৰ উত্তৰ হ'ল মাৰে কিছু মহিলাই প্ৰশ্ন হ'ল কিয় চিঞৰে মহিলাই ইয়াৰ উত্তৰ হ'ল যৌন উত্তেজনক বাঢ়িবলৈ এইবাৰ প্ৰশ্ন হ'ল মহিলাৰ ক'ত লাৰিলে সেক্স উঠে ইয়াৰ উত্তৰ হ'ল কান্ধত বা গালত এইবাৰ প্ৰশ্ন হ'ল ছোৱালীৰ গাখীৰ ওলাই নেকি ইয়াৰ উত্তৰ হ'ল নোলায় এইবাৰ প্ৰশ্ন হ'ল কৰাৰ সময়ত দুখ পায় নেকি ইয়াৰ উত্তৰ হ'ল পায় প্ৰথম অৱস্থাত এইবাৰ প্ৰশ্ন হ'ল ছোৱালী কেতিয়া হাত মাৰে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব ইয়াৰ উত্তৰ হ'ল নিহাৰ ভাগত এইবাৰ প্ৰশ্ন হ'ল মহিলাৰ মালপানী কেতিয়া ওলায় ইয়াৰ উত্তৰ হ'ল জ্বৰত কৰিলে